10টা মূৰ আৰু 20খন হাত যাৰ খোজত কৈলাশ পৰ্বত কঁপি উঠিছিল, যাৰ নাম শুনিলে তিলোকৰ দেৱতাসকলো কঁপি উঠিছিল, সেই ৰাৱণেও এদিন কান্দিছিল। কেতিয়া, কিয় আৰু কি কাৰণত? এনে তিনিটা ঘটনাৰ কাৰণে সেই অহংকাৰী লংকাত শাসন কৰা ৰাৱণৰ অন্তৰ সম্পূৰ্ণৰূপে ভাঙি গৈছিল। প্ৰিয় দৰ্শক, ৰামায়ণৰ সেই গোপন কাহিনী, যি কাহিনীৰ কথা শুনিলে আপোনাৰো চকু সেমেকি উঠিব। নমস্কাৰ, মোৰ নাম অনন্ত নাথ। আন এক জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল ধাৰ্মিক কথা। সকলোৱে জানে প্ৰিয় দৰ্শক, ৰাৱণ এজন খলনায়ক আছিল। তেওঁ আছিল লংকাৰ এজন অহংকাৰী ৰজা, যিয়ে মাতা সীতাক হৰণ কৰিছিল আৰু লংকাত কঠোৰভাৱে শাসন কৰিছিল। মাতা সীতাক লংকাত হৰণ কৰি অশোক বাটিকাত ৰাৱণে বন্দী কৰি ৰাখিছিল। কিন্তু সেই ৰাৱণ খলনায়ক হলেও তেওঁ আছিল বেদৰ জ্ঞাতা, অৰ্থাৎ এজন মহান পণ্ডিত আছিল, যিয়ে বীণাৰ দৰে বাদ্যযন্ত্ৰৰ সৃষ্টি কৰিছিল। সেয়াই নহয়, ৰাৱণ আছিল শিৱৰ পৰম ভক্ত। ৰাৱণ সংগীতৰ দৰে জ্যোতিষ গ্ৰন্থ ৰচনা কৰিছিল ৰাৱণে। প্ৰিয় দৰ্শক, ইমান কঠোৰভাৱে লংকাত শাসন কৰাৰ প্ৰজাসকল কঁপি আছিল ৰাৱণৰ ভয়ত। কিন্তু সেই ৰাৱণৰো এখন হৃদয় আছিল, বা ৰাৱণৰো এখন অন্তৰ আছিল, যি অন্তৰ তিনিটা ঘটনাৰ বাবে সম্পূৰ্ণৰূপে ভাগি গৈছিল। যি তিনিটা ঘটনা আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰিয় দৰ্শক, এই কাহিনী বাল্মীকিৰ ৰামায়ণ আৰু ৰামচৰিত মানসত সম্পূৰ্ণৰূপে উল্লেখ আছে। ৰামচৰিত মানস বা বাল্মীকিৰ ৰামায়ণত উল্লেখ কৰা অনুসৰি ৰাৱণৰ এজন ভাতৃ আছিল, যাৰ নাম বিভীষণ, আৰু তেওঁৰ দুজন পুত্ৰ আছিল। সেই তিনিটা ঘটনাৰ বাবে ৰাৱণ উচ্চপি উঠিছিল বা ৰাজসভাৰ মাজতেই মূৰ্ছা গৈছিল। ইয়াৰে প্ৰথম ঘটনাটো হ'ল তেওঁৰ ভাতৃ বিভীষণৰ লগত। যেতিয়া ৰাম ৰাৱণৰ যুদ্ধ চলি আছিল, তেতিয়া লংকাৰ ৰাজসভাত বিভীষণ গৈ থিয় হৈছিল, আৰু সেই সময়ত লংকাৰ সিংহাসনত বহি আছিল ৰাৱণ। ৰাজসভা চলি থকাৰ মাজতে বিভীষণে ৰাৱণক উদ্দেশ্যি কৈছিল, ভাতৃ, তুমি যি কাম কৰিলা সেয়া ভুল কৰিলা। তুমি শীঘ্ৰেই সীতা মাতাক ভগৱান ৰামৰ ওচৰত গতাই দিয়া আৰু তুমি ৰামৰ সৈতে বন্ধুত্ব কৰা। কিন্তু এই কথা শুনাৰ পিছতে ৰাৱণৰ কঠোৰভাৱে খং উঠিছিল, আৰু ৰাৱণে চিধা বিভীষণক ৰাজসভা আৰু ৰাজ্যৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিছিল। কিন্তু সেই ঘটনা হোৱাৰ পিছতে সেই সময়তে ৰাৱণে নিজৰ ভাতৃক এটা ভৰিয়ে ঠেলা মাৰি দিছিল, আৰু ৰাজসভাতে বিভীষণ বাগৰি পৰিছিল। ইয়াৰ পিছত বিভীষণে ৰামৰ ওচৰলৈ গৈছিল, তেওঁ শৰণাপন্ন হৈছিল। কিন্তু ইয়াৰ মাজতে সেইদিনাখন যেতিয়া বিভীষণক ঠেলা মাৰি ৰাৱণে পেলাই দিছিল, বিভীষণক ৰাজসভাৰ পৰা উলিয়াই দিছিল, লংকাৰ প্ৰজাসকলে হাততালি বজাইছিল, গৰজি উঠিছিল লংকাৰ ৰাজসভা। সকলোৱে ভাবিছিল ৰাৱণৰ জয় হৈছে। ৰাৱণৰ ভাতৃক অৰ্থাৎ শত্ৰুৰ বিষয়ে ভবাজনক ৰাৱণে ৰাজসভাৰ পৰা উলিয়াই দিলে। কিন্তু সেইদিনা ৰাৱণৰ অন্তৰখন সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। যি কথা তেওঁ নিশা ঘোৰ অন্ধকাৰত তেওঁ অনুমান কৰিছিল। সেইদিনা যেতিয়া বিভীষণ ৰাজসভাৰ পৰা ওলাই গুচি গৈছিল, তেতিয়া ৰাৱণে এটা কোঠাত সোমাইছিল, আৰু কোঠাত সোমাই তেওঁ উচুপি উঠিছিল। এই কথা ৰামচৰিত মানসত সম্পূৰ্ণৰূপে উল্লেখ আছে। ৰামচৰিত মানসত উল্লেখ কৰা অনুসৰি সেইদিনা ৰাৱণে কান্দিছিল। ৰাৱণে এই কাৰণেই কান্দিছিল, তেওঁৰ ভাতৃ বিভীষণৰ, যাক বিভীষণ বুলি আমি কওঁ, তেওঁৰ ভাতৃ বিভীষণক তেওঁৰ পুত্ৰ সমানেই মৰম কৰিছিল। সেইদিনা ৰাৱণৰ অহংকাৰ আৰু ৰাজনীতিৰ বাবেই নিজৰ পুত্ৰ সম ভাতৃক লংকাৰ পৰা বাহিৰলৈ উলিয়াই দিবলগীয়া হৈছিল ৰাৱণে। আৰু ইয়াৰ পিছতে ৰাৱণ উচুপি উঠিছিল। এইটো আছিল ৰাৱণৰ লগত প্ৰথম ঘটনা, যেতিয়া ৰাৱণে কান্দিছিল। দৰ্শক, ৰাৱণৰ অন্তৰ সম্পূৰ্ণৰূপে ভাগি যোৱা আমি এই দ্বিতীয় ঘটনাটোৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। ৰাৱণৰ এজন সৰু পুত্ৰ আছিল, যাৰ নাম আছিল অক্ষয় কুমাৰ। যেতিয়া হনুমানে লংকাত প্ৰৱেশ কৰিছিল, লংকাত প্ৰৱেশ কৰি সকলো ফল মূলৰ অৰণ্য ধ্বংস কৰিছিল, তেতিয়া সেনাসকলে ৰাৱণক কৈছিল যে এজন বান্দৰে সম্পূৰ্ণৰূপে লংকা ধ্বংস কৰিছে। এই কথা শুনি অক্ষয় কুমাৰে ৰাৱণক কৈছিল, দেউতা, মই তেওঁৰ সৈতে যুদ্ধ কৰিবলৈ যাম। আচৰিত কথা, 16 বছৰীয়া অক্ষয় কুমাৰ তেওঁৰ পিতৃৰ দৰে মনত সাহস আছিল, আৰু ৰাৱণক তেওঁ কৈয়ে ৰাজসভাৰ মাজৰ পৰা সেই পৱনপুত্ৰ হনুমানৰ লগত যুদ্ধ কৰিবলৈ অক্ষয় কুমাৰ ওলাই গৈছিল। কিন্তু আচৰিত কথা, খন্তেক সময় যুদ্ধ কৰাৰ পিছতে পৱনপুত্ৰ হনুমানে অক্ষয় কুমাৰক বধ কৰিছিল। ইয়াৰ পিছত যেতিয়া সৈন্যসকলে অক্ষয় কুমাৰৰ মৃতদেহ ৰাজসভালৈ লৈ আহিছিল, তেতিয়া ৰাজসভাত ৰাৱণ বহি আছিল।
তেজেৰে লুতুৰি পুতুৰি হৈ থকা অক্ষয় কুমাৰক দেখি ৰাৱণ মূৰ্ছা গৈছিল। সেই দৃশ্য দেখাৰ পিছত ৰাৱণ উচুপি উঠিছিল, অক্ষয় কুমাৰৰ ওচৰলৈ আহিছিল আৰু তেওঁক কোলাত তুলি লৈছিল। কোলাত তুলি লোৱাৰ পিছত ভাবিছিল তেওঁৰ অহংকাৰ, অৰ্থাৎ যদি তেওঁৰ পুত্ৰক যুদ্ধলৈ নপঠিয়ালে হয়, তেওঁৰ পুত্ৰ আজি জীৱিত থাকিলে হয়। প্ৰিয় দৰ্শক, সেইদিনাখনো ৰাৱণে উচুপি উঠিছিল। যেতিয়া ৰাৱণ উচুপি উঠিছিল তেতিয়া তেওঁৰ এজন ৰজা হিচাপে নহয়, তেওঁ আছিল এজন পুত্ৰৰ পিতৃ, যি পিতৃ যাৰ ভুলৰ বাবে এজন পুত্ৰ তেওঁৰ সন্মুখতে হেৰাই গৈছিল। প্ৰিয় দৰ্শক, সেইদিনা ৰাৱণে উচুপি উঠি এটা কথাই ভাবিছিল, তেওঁ অহংকাৰৰ বাবে তেওঁৰ এজন পুত্ৰক হেৰুৱাব লগা হল। প্ৰিয় দৰ্শক, ৰাৱণ উচুপি উঠা আমি এবাৰ তৃতীয়টো ঘটনাৰ বিষয়ে আলোচনা কৰিম, যিটো ঘটনাত তেওঁৰ বৰপুত্ৰ মেঘনাথৰ লগত জড়িত হৈ আছে। প্ৰিয় দৰ্শক, ৰাৱণে বিভীষণক হেৰুৱালে, বিভীষণক ৰাজসভাৰ মাজত অপমান কৰি ৰাজসভাৰ পৰা বাহিৰলৈ খেদি দিলে। অক্ষয় কুমাৰ তেওঁৰ 16 বছৰীয়া পুত্ৰক পৱন পুত্ৰই নিধন কৰিলে। কিন্তু এইবাৰ মেঘনাথৰ লগত কি হৈছিল, যাৰ বাবে ৰাৱণ উচুপি উঠিছিল আৰু সিংহাসনৰ ওচৰত মূৰ্ছা গৈছিল, অৰ্থাৎ বাগৰি পৰিছিল। সেইদিনা ৰাম ৰাৱণৰ যুদ্ধ চলি থকাৰ মাজতে সেইদিনা মেঘনাথ যুদ্ধৰ বাবে ওলাই গৈছিল। যুদ্ধৰ বাবে ওলাই যোৱাৰ সময়ত অৰ্থাৎ মেঘনাথ আছিল লংকাৰ এজন মহান যোদ্ধা, তেওঁ আছিল ৰাৱণৰ গৌৰৱ। মেঘনাথৰ শক্তিয়ে ইন্দ্ৰলোকক কঁপাই তুলিছিল। ইন্দ্ৰকো এটা সময়ত মেঘনাথে বন্দী কৰি ৰাখিছিল। এনে এজন যোদ্ধা যেতিয়া লক্ষ্মণৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই গৈছিল, সেই মেঘনাথে সম্পূৰ্ণ কথা গম পাইছিল। ইয়াৰ পূৰ্বে তেওঁ মাতৃক লগ কৰিছিল, মাতৃয়ে সেই সন্দৰ্ভত কোনো মন্তব্য দিয়া নাছিল। তেওঁৰ পত্নীক লগ কৰিছিল, কিন্তু পত্নীয়ে সগৌৰৱে এটা কথাই কৈছিল, তেওঁ পিতৃধৰ্ম পালন কৰিব লাগে আৰু যুদ্ধ ক্ষেত্ৰলৈ যাব লাগে। কিন্তু সেইদিনাখন মেঘনাথে গম পাইছিল যে তেওঁৰ মৃত্যু হব, আৰু সেইদিনাখন লক্ষ্মণৰ হাতত মেঘনাথৰ মৃত্যু হৈছিল। আৰু এই খবৰ যেতিয়াই ৰাৱণৰ সৈন্যসকলে ৰাজসভাত আহি ৰাৱণক কৈছিল যে মেঘনাথ আৰু নাই, লক্ষ্মণৰ শৰত মেঘনাথৰ মৃত্যু হৈছে, এই কথা শুনাৰ পিছতেই সিংহাসনৰ ওচৰত ৰাৱণ হঠাতে থিয় হৈ পৰিছিল। আৰু সেই থিয় হৈ পৰা ৰাৱণ কিছু সময়ৰ পিছতেই মূৰ্ছা গৈছিল, অৰ্থাৎ সিংহাসনৰ ওচৰত বাগৰি পৰিছিল মেঘনাথৰ মৃত্যুৰ কথা শুনি পেলাই। প্ৰিয় দৰ্শক, এই দুইটাৰ কাহিনী, অৰ্থাৎ ৰাৱণৰ প্ৰথম পুত্ৰ সৰু পুত্ৰ 16 বছৰীয়া অক্ষয় কুমাৰৰ কাহিনী আৰু মেঘনাথৰ কাহিনী বাল্মীকিৰ ৰামায়ণত এই কাহিনী দুটাৰ বিষয়ে সম্পূৰ্ণৰূপে উল্লেখ আছে। আৰু এই কাহিনী দুটাত এটাই স্পষ্টকৈ উল্লেখ কৰিছে যে ৰাৱণে দুখ কৰিছিল। এজন মহান প্ৰতাপী অহংকাৰী ৰজা হোৱাৰ পিছতো যি ৰজাই তিলুকত শাসন কৰিব পাৰিছিল, যি ৰজাৰ ভয়ত সমগ্ৰ দেৱগণ কঁপি উঠিছিল, কিন্তু সেই ৰজা এসময়ত ভাগৰি পৰিছিল। সেই ৰজাই তিনিটা ঘটনাৰ বাবে তেওঁৰ অন্তৰ সম্পূৰ্ণৰূপে ভাগি গৈছিল, যি ঘটনাৰ পিছত ৰাৱণে বুজি পাইছিল যে সীতা মাতাক হৰণ কৰি তেওঁ কিমান ডাঙৰ ভুল কৰিছিল। সেই সময়ত তেওঁ দুজন পুত্ৰ সম্পূৰ্ণৰূপে তেওঁৰ ওচৰৰ পৰা আঁতৰি গৈছিল, বিভীষণ আঁতৰি গৈছিল, তেওঁৰ মাজু ভাতৃ অৰ্থাৎ কুম্ভকৰ্ণ তেওঁৰ জীৱনৰ পৰা আঁতৰি গৈছিল। এতিয়া কেৱল বাকী আছিল ৰাৱণ। কিন্তু সেই সময়ত ৰাৱণৰ সকলো হেৰাই গৈছিল, ৰাৱণৰ হাতত একো নাছিল, সিংহাসনখনৰ বাহিৰে ৰাৱণৰ হাতত একো নাছিল। এতিয়া ৰাৱণৰ ওচৰত কান্দিবলৈ কোনো ভাষা নাই, ৰাৱণৰ ওচৰত হাঁহিবলৈ কোনো অৰ্থ নাই, তেওঁ সম্পূৰ্ণৰূপে দিশহাৰা হৈছিল। অৰ্থাৎ ৰাৱণ সম্পূৰ্ণৰূপে সেই সময়ত সীতা মাতাক হৰণ কৰাৰ পিছতে সম্পূৰ্ণৰূপে শেষ হৈ গৈছিল। প্ৰিয় দৰ্শক, এই তিনিটা ঘটনাৰ কাৰণে ৰাৱণ সম্পূৰ্ণৰূপে ভাগি পৰিছিল। ৰাৱণৰ এই কথাৰ পৰা আমি এটাই শিক্ষা লব পাৰো যে যিমান অহংকাৰীভাৱে আপুনি শাসন নকৰক কিয়, যিমান প্ৰতাপী যোদ্ধা নহওক কিয়, যদি আপুনি কাৰোবাক অহংকাৰ কৰিছে বা আপোনাৰ অহংকাৰ বৃদ্ধি পাইছে, তেনেহলে আপোনাৰ পতন হোৱাটো নিশ্চিত। যাৰ বাবে সীতা মাতাক হৰণ কৰি ৰাৱণৰ পতন হৈছিল। এজন মহান পণ্ডিত, যি পণ্ডিতৰ কথা সৰ্বত্ৰে চৰ্চা আছিল, শিৱৰ পৰম ভক্ত আছিল, সেই পণ্ডিত অৰ্থাৎ এটা ভুলৰ কাৰণেই সম্পূৰ্ণ তেওঁৰ জীৱন শেষ হৈ গৈছিল, তেওঁৰ সিংহাসন, তেওঁৰ ৰাজ্য শেষ হৈ গৈছিল। ইয়াৰ কথা স্পষ্ট যে মানুহক যদি আপুনি কাৰোবাক অহংকাৰ কৰে, তেনেহলে ইয়াৰ ফল আপুনি হাতে হাতে পাব। আনহাতে 14 বছৰ দিন ৰাম বনবাসত থাকিলেও যাক বনবাসী বুলি ৰাৱণে হাঁহিছিল, তেওঁ ধৰ্মৰ পথত আছিল কাৰণে গোটেই জীৱন শাসন কৰিছিল। প্ৰিয় দৰ্শক, আপোনাৰ মতামত কি? এই কাহিনীৰ পৰা আপুনি কি শিকিলে বা এই কাহিনীয়ে আপোনাক কেনেকুৱা ভাল লগালে নে বেয়া লগালে আমাক কমেন্ট কৰি নিশ্চয় জনাব। যদি এই কাহিনী ভাল লাগিছে বা ৰামায়ণৰ এনে কাহিনীৰ বিষয়ে আপুনি ইচ্ছুক বা জানিব বিচাৰে, তেনেহলে এই ভিডিঅটো বা এই চেনেলটো লাইক, শ্বেয়াৰ, সাবস্ক্ৰাইব নিশ্চয় কৰিব।
আনহাতে এই ভিডিঅ'টো আন এজন বন্ধুলৈ শ্বেয়াৰ কৰিব যি ৰামায়ণৰ কাহিনী শুনি ভাল পায়। প্ৰিয় দৰ্শক, এনেধৰণৰ পৌৰাণিক কাহিনী বা এনেধৰণৰ আপোনালোকে নুশুনা কাহিনী আমাৰ এই ধাৰ্মিক কথা নামৰ চেনেলটোত বিচাৰি পাব। প্ৰিয় দৰ্শক, আন এটা জ্ঞানবৰ্ধক ভিডিঅ'লৈ পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো। ধন্যবাদ।